নমস্কাৰ মোৰ ইউটিউব পৰিয়ালটোৰ সকলোকে খবৰ নিশ্চয় আপোনাৰ ভাল। আজি মই গৈ আছোঁ MC কলেজত, যেহেতু হাই সেকেন্ডাৰী এক্সাম আৰু মেট্ৰিক পৰীক্ষা আহিল আৰু এক্সাম পাছ কৰি উঠি সবে নিজৰ মনৰ পছন্দৰ এখন কলেজত পঢ়িব বিচাৰে। সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে গোটেই এডমিশনৰ ডিটেইলছ, পাৰ্চেন্টেজ আৰু আপোনাৰ ড্ৰেছ সেইবোৰ লৈ আহিছোঁ। মাত্ৰ আপুনি ভিডিঅ'টো স্কিপ নকৰা শেষলৈ চাই যাব। আপুনি ইয়াৰ গেটখন দেখিয়ে গম পাইছে যে মই MC কলেজ আহি পাই গ'লোঁ আৰু এই কলেজখন আছে আপোনাৰ বৰপেটাৰ বজাৰৰ পৰা অলপ দূৰ সোমাই আহি এটা বাছ ষ্টেণ্ড পাব। বাছ ষ্টেণ্ডৰ পৰা নেক্সট গলিটোত আছে এই MC কলেজখন। কলেজত সোমাই আপুনি লেফ্ট সাইডে এটা সৰু চাই ৰুম পাব। তাতে আপোনাৰ যদি কিবা কোৱেশ্চন সুধিব লগা থাকে, ধৰি লওক আপুনি প্ৰিন্সিপাল ছাৰৰ ৰুমটো ক'ত জানিব বিচাৰে বা কোনটো ডিপাৰ্টমেণ্ট কোনফালে আছে সেইবিলাক যদি জানিব বিচাৰে তেনেহ'লে ইয়াতে সুধিব পাৰে। যদিও আপোনাৰ ইয়াতে এই চাইনবোৰ্ডখনত গোটেই ডিটেইলছ আছে, অডিটৰিয়াম কোনফালে বা ডিপাৰ্টমেণ্টবিলাক, ছায়েন্স বিল্ডিং কোনফালে, আৰ্টছৰ কোনফালে, গোটেইখিনি ইয়াতে আছে। তথাপিও আপুনি ইয়াতেও ঘৰটোত সুধি ল'ব পাৰে। এই কলেজখনত ছায়েন্স আৰু আৰ্টছ এই দুয়োটা কোৰ্ছে এভেইলেবল হয় আৰু ইয়াৰে লেফ্ট সাইডে গ'লে আপুনি ছায়েন্স বিল্ডিং পাব। ইয়াতে ছায়েন্সৰ কাৰণে আপোনাৰ চিট আছে 130টা আৰু মই গুগল কৰি পাইছিলোঁ যে লাষ্ট ইয়াৰ আপোনাৰ কাট অফ HS-ত গৈছে 50ৰ পৰা 55%। ইয়াতে BSc অনাৰ্ছৰ কাৰণে 300 চিট এভেইলেবল হয়। প্ৰতি বছৰে যিহেতু কাট অফ বেলেগ বেলেগ হয় ডিপাৰ্টমেণ্ট লৈ, সেইকাৰণে আপুনি যদি কিবা জানিব বিচাৰে মোক কমেণ্ট কৰি জনাব, তেতিয়া মই গোটেই ডিটেইলছত জনাই দিম। এইখন হৈছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন হয়। এইফালৰ পৰা কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট ষ্টাৰ্ট হৈ যায় আৰু এইফালে গোটেইখিনি হৈছে ছায়েন্সৰ ডিপাৰ্টমেণ্ট। আপুনি যদি PG কৰিম বুলি ভাবি আছে তেনেহ'লে ইয়াতে PG কোৰ্ছো আছে, কিন্তু আপুনি বটানীৰ ষ্টুডেণ্ট হ'ব লাগিব। কাৰণ কিয় ইয়াতে PGৰ কাৰণে বটানীৰ 10টা মাত্ৰ চিট আছে আৰু বাকী ডিপাৰ্টমেণ্টবিলাক এতিয়ালৈকে ইয়াতে আৰম্ভ হোৱা নাই। কলেজত সোমাই আপুনি লেফ্ট সাইডে এটা কমিউনিটি হেল্থ চেণ্টাৰ পাব, যিটো মই ভিডিঅ'ত দেখাবৰ কাৰণে পাহৰি গৈছিলোঁ। সোমায়ে দেখাব লাগিছিল কিন্তু মই পাহৰি গ'লোঁ, সেইকাৰণে মই এতিয়া দেখাই দিছোঁ। এইটো হৈছে এই কলেজখনৰ ড্ৰেছটো হৈছে ছোৱালীবিলাকৰ লাইট য়েল্ল' কালাৰৰ কুৰ্তিটো আৰু হোৱাইট কালাৰৰ দুপাট্টা আৰু হোৱাইট কালাৰৰ পাটিয়ালি পেণ্ট, আৰু ল'ৰাবিলাকৰ অকণমান গ্ৰে টাইপ পেণ্টটো আৰু হোৱাইট কালাৰৰ চাৰ্টটো। এতিয়া আহিলোঁ মই আৰ্টছৰ ফালে আৰু আৰ্টছৰ কাৰণে HS-ত চিট আছে আপোনাৰ 300টা। যদিও প্ৰত্যেক বছৰে কাট অফটো চেঞ্জ হৈ থাকে, আপুনি জানিব বিচাৰিলে মোক কমেণ্ট কৰি সুধিব, মই জনাই দিম। আৰু ফ্ৰণ্টতে এইটো অসমীয়া ডিপাৰ্টমেণ্ট আছে আৰু লগতে আপোনাৰ এইফালে আছে নিৰ্বাচন কাৰ্যালয়টো আৰু ইয়াতে অসমীয়া ডিপাৰ্টমেণ্টৰ লগতে আছে গণিত বিভাগটো। ইয়াতে আৰ্টছৰ অনাৰ্ছৰ কাৰণে 500টা চিট এভেইলেবল হয়। কিন্তু ইয়াতে এটা ডাঙৰ কথা হৈছে কি যে কেতিয়াবা কি হয়, আপোনাৰ আৰ্টছৰ চিট মানে ধৰি লওক এডুকেশ্যন বা অসমীয়াত বহুত বেছি ষ্টুডেণ্ট হৈ যায় আৰু চিট কেপাচিটিতকৈ যেতিয়া ষ্টুডেণ্ট বেছি হৈ যায় মেজৰৰ কাৰণে এপ্লাই কৰা, তেতিয়া ইয়াতে এণ্ট্ৰেঞ্চ হয় আৰু এণ্ট্ৰেঞ্চৰ কাট অফৰ ওপৰত ভিত্তি কৰিহে চিট পায়। বিশেষকৈ এডুকেশ্যন আৰু অসমীয়াত হয়। মই লাষ্ট 2-3 ইয়াৰ্ছৰ পৰা মানে দেখি আহিছোঁ। আৰু এইটো হৈছে প্ৰিন্সিপাল ছাৰৰ ৰুম। যিহেতু আজি কলেজ বন্ধ, কাৰণ ছানডে মই ভিডিঅ' বনাওঁ আৰু কলেজ বন্ধ হৈ আছে, সেইকাৰণে মই ৰুমটো বাহিৰৰ পৰাই এবাৰ দেখাই দিছোঁ। এই
MC কলেজত আপোনাৰ আৰ্টছৰ মাষ্টাৰ ডিগ্ৰী কোৰ্সটো আছে কিন্তু ইয়াতে গুটেই কেইটা ডিপাৰ্টমেন্ট নাই আৰ্টছৰ অকল অসমীয়া ডিপাৰ্টমেন্টটো আছে আৰু ইয়াতে সিট কেপাসিটি হৈছে 20টা এতিয়া মই যাই আছো কলেজ লাইফৰ সবতকে ফেভাৰিট পাৰ্টটো হৈছে কেন্টিনৰ ফালে এইখনে হৈছে কেন্টিনখন MC কলেজৰ যত আমি কিমান যে সপোন দেখো কিমান আড্ডা মাৰো মানে ময়ো মাৰছিলো পঢ়া দিনত যদিও মই MCত পঢ়া নাছিলো BHত তাৰে মই ভিডিও এটা বনাই থৈ দিছো আপুনি যদি চাব বিচাৰে তেনেহলে মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম এতিয়া মই গৈ আছো লাহে কৰি ফিলসফিৰ ফালে এইটো চাওক হৈছে এইটোৱে হৈছে ফিলসফি ডিপাৰ্টমেন্ট আৰু লগতে ইয়াতে এইখন হৈছে এখন নোটিস বোৰ্ড আৰু অলপমান আগুৱাই কেনে গলে আপুনি পাব পলিটিক্যাল সায়েন্সৰ এইটো হৈছে পলিটিক্যাল সায়েন্সৰ ডিপাৰ্টমেন্ট আসলতে মানে মই ভাবি আছিলো বাহিৰৰ পৰা কলেজখন চাই কেনে যে মানে ইমান ডাঙৰ নহয় বুলি কলেজখন কিন্তু তেনেকুৱা একদমে নহয় মই মানে সম্পূৰ্ণ ভুল যে কলেজখন ভিতৰত আহিলে গম পাই যে বহুত বেছিয়ে ডাঙৰ এইখন হৈছে এই কলেজৰ ফিল্ড হয় ইয়াতে NCC বা স্কাউট গাইড পেৰেড এইবিলাক প্ৰেক্টিস কৰোৱা হয় আৰু লগতে কলেজখনৰ হেইফালে আছে কলেজৰ অডিটৰিয়ামটো য'ত বৰ্তমান বিহুৰ ৰিহাৰ্সেল হৈ আছে যদি কোনোবাই চাব বিচাৰে অডিটৰিয়ামটো তেনেহলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব তেতিয়া মই বেলেগ কৰি এটা ভিডিও বনাম এতিয়া আহি কেনে পালো মই শহীদ বেদীৰ ওচৰত ইয়াতে কালাৰ কৰা নাই সেই কাৰণে অলপমান দেখাত কিবা পুৰণা টাইপ মানে লাগি আছে যেহেতু এই কলেজখনো পুৰণি কলেজ হয় অসমত স্থাপন কৰাৰ ভিতৰত এখন 4 নম্বৰ কলেজ হয় মই গুগল কৰি কেনে পাইছিলো কিন্তু ইয়াতে মোৰ দেউতাও পঢ়া আছিল তেখেতে কয় যে এইখন অসমৰ তৃতীয়খনহে পুৰণি কলেজ আৰু মই লোকেল মানুহ কিছুমানক সুধিছিলো তেওঁলোকে কয় অসমৰ এখন তৃতীয়খন পুৰণি কলেজ বুলি এইটো হৈছে এন্থ্ৰোপলজি আৰু এডুকেশন ডিপাৰ্টমেন্ট ওপৰত এডুকেশন হয় আৰু তলত হৈছে এন্থ্ৰোপলজি ইয়াৰে এন্থ্ৰোপলজি ডিপাৰ্টমেন্টটো মই ভাবো বেষ্ট হয় কাৰণ ইয়াৰে প্ৰফেসৰ এজনে কিতাপ এখন লিখিছেও এন্থ্ৰোপলজিৰ ওপৰত আৰু এনে এন্থ্ৰোপলজিৰ কিতাপ সাধাৰণতে পোৱা নাযায় মাত্ৰ দুখনে কিতাপ পায় এখন বহুত আগতে লিখা আৰু নেক্সট যিখন নতুন কিতাপ ওলাইছে সেইখন হৈছে ইয়াৰে প্ৰফেসৰজনে লিখা এই কলেজখনত BCA আৰু PGDCA এই দুয়োটা কোৰ্সও আছে আৰু আপোনাৰ BCA সিট আছে 30টা আৰু ইয়াৰে এডমিশন ফিজ হয় 10,000ৰ পৰা আৰু PGDCA হয় আপোনাৰ 12,000ৰ পৰা স্টাৰ্ট সো আজিৰ ভিডিওটো ইমানখিনি আছিল বৰপেটাৰ MC কলেজৰ পৰা যদি আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেনেহলে লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থব কাৰণ কিয় মই আগলৈ এনেকুৱা এটা ইনফৰমেশনেল ভিডিও লৈ আহিম আৰু ভিডিওটো যদি আপুনি শেষলৈকে চাইছে তেনেহলে থ্যাংক ইউ সো মাচ